হেল্ল' এভৰিৱান, আজি ৰেচিপি লৈ আহিলোঁ পটল দে। এতিয়া পটলটো এতিয়া কি বনাম, বৰা বনাম আৰু দেৰি নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিব পেলাওঁ। এতিয়া পটলটো মই আগতে চাচি ল'লোঁ, চাচি লৈ পেলাই এতিয়া মই ধুনীয়াকৈ কটাইতে দেখিছেনে এটা ডিজাইন কৰি এটা চেপত কাটি লৈ আছোঁ। মানে এনেকুৱাকৈ কাটি পেলাই 2 চাইডে লৈ আছোঁ, কাৰণ 4 চাইডে কাটা টানা নাই, 2 চাইডে কাটি লৈ আছোঁ। কাটি লৈ পেলাই এতিয়া ধুনীয়াকৈ মোৰ কাটা হৈ গ'ল। এতিয়া চাইডেদি এইখিনি মানে দানিখিনি এতিয়া মই ধুই ঠাই ৰেডি কৰি ল'লোঁ। এতিয়া এইখিনি ইয়াত মই হালধি, নিমখ আৰু জলকীয়া গুড়ি দি পেলাই এইখিনি এতিয়া মিহলাই কৰি লৈ আছোঁ। মিহলাই ধুনীয়াকৈ দেখিছেনে, মিহলাই কৰা হৈ গ'লে তেল আগতে গৰম কৰি লৈছোঁ। তেল গৰম কৰি পটলকেইটা এটা এটা কৰি পেলাই মই তেলত দি আছোঁ আৰু দেখিছেনে ইমান ধুনীয়া লাগিছে। এতিয়া পটলটো এতিয়া যেতিয়া মানে দেখাতে ফাৰ্ষ্ট অলপ বেয়া লাগিব, হয়তো মই সদায় মানে ইউটিউবত দেখিছোঁ, মানে মানুহক বনোৱা দেখিছোঁ, মানে মই নিজে ট্ৰাই কৰি পোৱা নাই। আজি ভাবিলোঁ ট্ৰাই কৰিম। এইখিনি দেখিছেনে পটলটো মই পাল্টি কৰি দিছোঁ, অলপ পৰা এক চাইড হোৱা মানে এক চাইড আৰু এনেকৈ কৰি পাল্টি দিছোঁ। পাল্টি দিয়াৰ পিছতে কি কৰিছোঁ, চামুচেদি চেপেটা কৰি দিছোঁ। দেখিছে ডিজাইনটো চেপটো কি ধুনীয়াকৈ ওলাই গ'ল। এনেকৈ ডিজাইনত বনাইছোঁ। আকৌ গোটা পটলতে মাজেদি ফালি লোৱা নাছিলোঁ আকৌ। এতিয়া পটলৰ বৰা ৰেডি হৈ গ'লে মই প্লেটত মানে এইপিনে ছাৰ্ভ কৰি লৈছোঁ। আৰু কেনেকুৱা আহিছে দেখাত আপোনালোকে কমেণ্ট কৰি জনামতে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো আজিলৈ এইখিনিতে ইয়াতে সমাপ্ত কৰিলোঁ। আৰু ভিডিঅ'টো কেনেকৈ হৈছে মোক ক'ব। বাই বাই।